শ্ৰী মহেশাই নমঃ। মই এই ভিডিঅ'টোৰ জৰিয়তে দাঁত বিষ আৰু দাঁতৰ পোকৰ মন্ত্ৰ আগবঢ়াইছোঁ। আপোনালোকে আগতেও মোৰ মন্ত্ৰসমূহ চাইছে, কিন্তু তাত অডিঅ' নাছিল। এতিয়া মই অডিঅ' দিবলৈ ব্যৱস্থা কৰিছোঁ। এটা কথা মনত ৰাখিব, মন্ত্ৰবোৰ সদায় বিশ্বাসৰ ওপৰতে প্ৰতিষ্ঠিত হয়, আৰু মই এই সম্পূৰ্ণ দাঁত বিষৰ বা দাঁত পোকৰ মন্ত্ৰটো এই ভিডিঅ'টোত দিছোঁ। কিন্তু এইবোৰ মন্ত্ৰ বিশেষকৈ অসমীয়া সমাজৰ পৰা প্ৰায় লুপ্তপ্ৰায় এই মন্ত্ৰবোৰ মই বিশেষকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ। অস্নগিৰি নৈখান মই হলো কপৌ, দাঁতৰ পোক থৰথৰি কম্প। দাঁতৰ পোক লাৰু চাৰু, ৩২ দাঁতৰ বিষ মাৰো। বিষ বিষ পুৰা, চন্দ্ৰসূৰ্য ২০০ ফুৰা। চন্দ্ৰসূৰ্য লগালো মাথে, দাঁতৰ বিষ মাৰিলো মুখে। হৰ বিষ হৰ, জাৰিলো আমুকাৰ দাঁতৰ পোক। ইয়াত আমুকাৰ শব্দটোত আপুনি যাৰ দাঁত বিষ হয় তেখেতৰ নামটো উল্লেখ কৰিব। শাৰী শাৰী হৈ সৰি পৰ, অন্ত বোলো দান্ত, তই আগে আহি পাছে যাইব খোজ। আগে বান্ধি আছো তোক বিচাৰে, অনাদি ঘৰিণী গোৰক্ষ আই, আন্ত দান্ত কৰিলো এক ঠাই। খোচনিৰে খোচো তোক জিও মানে নেৰিবি মোক, যিটো পাম বাটি খাম, তয়ে ময়ে একেলগে বাম। এই মন্ত্ৰটো আপোনালোকে এটা কাম কৰিব, খৰিকা ল'ব ৩ডাল বা ৫ডাল, ঊলৰ হ'লে ভাল হয়। ঊলৰ খৰিকা ৩, ৪, ৫ডাল লৈ কিনে এই মন্ত্ৰটো উচ্চাৰণ কৰিব। নিশ্চয় আপুনি দাঁত বিষৰ পৰা উপশম হ'ব।